নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এটি বিশেষ ভিডিঅ'লৈ। এই ভিডিঅ'টি এই কাৰণেই বিশেষ যে এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক জনাবলৈ গৈ আছোঁ 2016 চনত অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত প্ৰাথমিক বিদ্যালয়ত নিযুক্তি লাভ কৰা নিয়মীয়া শিক্ষকসকলে এইবাৰ অৰ্থাৎ জুলাই মাহত 3% ইনক্ৰিমেণ্ট লাভ কৰাৰ পিছত তেওঁলোকৰ চেলাৰী কিমান বৃদ্ধি হ'ব বা তেওঁলোকৰ যিটো নতুন পে ষ্ট্ৰাকচাৰ হ'ব বা নতুন চেলাৰী কিমান হ'ব সেই গোটেইখিনি কথা এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক জনাবলৈ গৈ আছোঁ। ইয়াতে যদিও মই কেৱল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ কথা কৈছোঁ, কিন্তু এই ভিডিঅ'টি অকল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ কাৰণেই নহয়, কাৰণ এই ভিডিঅ'টি চোৱাৰ পিছত এজন এমই স্কুল বা হাই স্কুলত কাম কৰা শিক্ষক এজনেও নিজৰ চেলাৰী ষ্ট্ৰাকচাৰটো যিটো নতুন চেলাৰী ষ্ট্ৰাকচাৰ হ'ব এইবাৰ জুলাই মাহৰ পিছত সেইটো উলিয়াই ল'ব পাৰিব। ছাৰ বাইদেউসকল, ইয়াতে আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ যে ROP 2017 ইমপ্লিমেণ্ট হোৱাৰ পিছত যেতিয়া নতুনকৈ ফিক্সেশ্যন হৈছিল তেতিয়া 2016 চনত নিযুক্তি লাভ কৰা শিক্ষকসকলৰ ক্ষেত্ৰত কিছুমান জিলাত আন কিছুমান জিলাতকৈ যিটো পে বেণ্ড আছিল সেই পে বেণ্ডটোৰ ক্ষেত্ৰত কিছু অমিল দেখা গৈছিল। কিন্তু ভাল খবৰটো হৈছে যে কিছুদিন আগতে এই যিটো অমিলৰ ক্ষেত্ৰত সমস্যা আছিল এই সমস্যাটোৰ সমাধান হৈছে আৰু বিভাগৰ ফালৰ পৰাও যিটো নতুনকৈ পে বেণ্ড আছিল বা যিটো তেওঁলোকে পাবলগীয়া পে বেণ্ড আছিল তো সেইটো দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল। আৰু তেনেকুৱা ক্ষেত্ৰত এতিয়া বৰ্তমান যিবোৰ জিলাত অমিল হৈ আছিল সেই জিলাবোৰত এতিয়া ইতিমধ্যে ফিক্সেশ্যনৰ কাম আৰম্ভ হৈ গৈছে। আৰু সেইকাৰণে আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক যিটো নতুন পে বেণ্ড আছিল বা তেওঁলোকে যিটো নতুন পে বেণ্ড পাবলগীয়া আছিল, বেছি পে বেণ্ড আছিল, তো সেই পে বেণ্ডটোৰ হিচাপ কৰি সেই হিচাপৰ ক্ষেত্ৰত মই যিটো ইনক্ৰিমেণ্ট লগাৰ পিছত যিটো পে বেণ্ড হ'ব তো সেই গোটেইখিনি কথা মই ইয়াতে আপোনালোকক জনাবলৈ গৈ আছোঁ। তো এই ভিডিঅ'টিত মই যিহেতু আপোনালোকক ইয়াৰে জুন মাহৰ অৰ্থাৎ জুলাই মাহৰ আগৰ জুন মাহলৈকে যিটো আপোনালোকে পে বেণ্ড পাই আছিল তো সেইটো দেখুৱাবলৈ গৈ আছোঁ। তো সেইটো চাই হয়তো আপোনালোকে কিছু সংখ্যকে আচৰিত হ'ব পাৰে বা সেইটো নিমিলা বুলি ক'ব পাৰে, কিন্তু ইয়াতে মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে অসমৰ কেইখনমান জিলাত যিহেতু কিছু অমিল হৈ আছিল বা তেওঁলোকে কমকৈ পাই আছিল পে বেণ্ডটো, তো সেই ক্ষেত্ৰত কিছু অমিল হ'ব পাৰে। কিন্তু এতিয়া যিটো নতুন ফিক্সেশ্যন মতে হ'ব তো সেইমতে মই আপোনালোকক এই গোটেই কেলকুলেশ্যনখিনি কৰি দেখুৱাই দিছোঁ। আৰু অমিল হৈ থকা বা কমকৈ পাই থকা যিবোৰ জিলাত কমকৈ বেছিক পে পাই আছিল পে বেণ্ড পাই আছিল তো সেই জিলাৰ শিক্ষকসকলেও কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই, কাৰণ আপোনালোকৰ পে বেণ্ডটো বেছি হ'বলগীয়া আছিল আৰু সেই বেছি হিচাপতে মই আপোনালোকক এই গোটেইখিনি হিচাপ কৰি দেখুৱাইছোঁ। আৰু যিটো হিচাপ মই দিছোঁ সেই গোটেইখিনি 2016 চনত নিযুক্তি লাভ কৰা অল অসমৰ ভিত্তিত গোটেই অসমৰ ক্ষেত্ৰতে প্ৰযোজ্য। তো ইয়াতে পোনপ্ৰথমতে মই আপোনালোকক এটা চেলাৰী ষ্ট্ৰাকচাৰ দেখুৱাইছোঁ আৰু এই চেলাৰী ষ্ট্ৰাকচাৰটো হৈছে জুলাই 2022ৰ পৰা যিটো আপোনালোকৰ 3% ইনক্ৰিমেণ্ট লাগিব তো তাৰ পিছৰ পৰা যিটো আপোনালোকে চেলাৰী পাব তো সেই চেলাৰীৰ এই ষ্ট্ৰাকচাৰটো। আৰু এই ষ্ট্ৰাকচাৰটোত আপোনালোকে দেখা পাইছে আপোনালোকৰ পে বেণ্ডটো হৈছে 20,520 বা আপোনালোকৰ নেট চেলাৰী অৰ্থাৎ হাতত পাবলগীয়া যিটো চেলাৰী আছে তো সেইটো হৈছে 35,818 টকা। তো ইয়াতে মই আপোনালোকক কেনেদৰে আপোনালোকৰ 20,520 হ'ল বা আপোনালোকৰ নেট চেলাৰী 35,818 কেনেকৈ হ'ল তো এই গোটেইখিনি কথা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো ইয়াতে আপোনালোকে চাব, প্ৰথমতে আপোনালোকৰ জুলাই মাহৰ পূৰ্বে 2022 চনৰ জুন মাহলৈকে আপোনালোকৰ যিটো পে বেণ্ড আছিল তো সেইটো আছিল 19,700। তো এতিয়া ইনক্ৰিমেণ্ট লগাৰ পিছত সেইটো বৃদ্ধি কেনেকৈ হ'ব মই ইয়াতে আপোনালোকক দেখুৱাই দিছোঁ। তো আপোনালোকৰ পে বেণ্ডটো আছিল 19,700 আৰু ইয়াৰ লগত গেট পে আছিল 7,400। তো এই দুয়োটা প্লাছ কৰিলে হ'ব 27,100। তো এই 27,100ৰ 3% আমি বাহিৰ কৰিব লাগিব আৰু যেতিয়া আমি 3% বাহিৰ কৰিম তো তেতিয়া এইটো হ'ব 813। আৰু যিটো 813 ওলাব তো এইটো ইনক্ৰিমেণ্টৰ ৰুল মতে এইটো নিয়াৰেষ্ট 10 ৰুপিজ অৰ্থাৎ হায়েষ্টৰ ক্ষেত্ৰত, তো ইয়াতে আমি তলৰ পিনে আহিব নোৱাৰোঁ, হায়েষ্টৰ ক্ষেত্ৰত নিয়াৰেষ্ট 10 ৰুপিজৰ ৰাউণ্ড ফিগাৰত ধৰিম তো এইটো 813ৰ সলনি হৈ যাব 820। তো এতিয়া আমাৰ যিটো আগৰ পে বেণ্ড আছিল 19,700 তো তাৰ লগত আমি যদি 820টো যোগ কৰি দিওঁ তো তেতিয়াহ'লে আপোনালোকৰ নতুন পে বেণ্ডটো হ'ব 20,520। তো ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয়কৈ এতিয়া বুজি পাইছে যে আপোনালোকৰ নতুন পে বেণ্ডটো হ'ব 20,520। তো তাৰপিছত ইয়াতে আপোনালোকৰ গেট পে আছে 7,400। তো এই দুয়োটা আমি যদি প্লাছ কৰোঁ 20,520 আৰু 7,400 তো এই দুয়োটা প্লাছ কৰিলে আপোনালোকৰ হ'ব 27,920। তাৰপিছত আপোনালোকে লাভ কৰিব দিয়ে। তো আপোনালোকে জানে যে বৰ্তমান অসম চৰকাৰৰ কৰ্মচাৰীসকলে 34% দিয়ে লাভ কৰি আছে। তো এতিয়া মই ইয়াতে আপোনালোকক দিয়ে দেখুৱাইছোঁ 9,493। তো এইটো কেনেকৈ হ'ল মই আপোনালোকক বুজাই দিছোঁ
যে আমাৰ যিটো বেচিক পে আছিল ২৭,৯২০ অৰ্থাৎ পে বেন আৰু গেট পে প্লাছ কৰি বেচিক পে হয় তো ইয়াৰে ২৭,৯২০ৰ আমি 34% উলিয়াব লাগিব আৰু যেতিয়া আমি 34% উলিয়াম তো তেতিয়া ইয়াৰ ওলাব ৯,৪৯২.৮০ তো ইয়াতে মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ যেতিয়া আমি কিবা এটা হিচাপ কৰিলে 0.5তকৈ ডিয়েৰ ক্ষেত্ৰত এইটো হ'ব তো যেতিয়া 0.5তকৈ ওপৰত হয় 0.6 বা 0.7 তো তেতিয়া এইটো এটকা হিচাপত বেছিকৈ ধৰা হয় অৰ্থাৎ যিহেতু ইয়াতে 0.8 আছে তো ইয়াতে আমি 2.8 আছে তো এইটো আমি 3 হিচাপত ধৰিব লাগিব তো সেইকাৰণে ইয়াতে হৈছে 9493 ইয়াতে 0.8ৰ সলনি 0.4 বা 0.3 থাকিলে হয় তো তেতিয়াহ'লে এইটো আমি ধৰিব লাগিল হয় 9492 তাৰপিছত এতিয়া আপোনালোকক গম পালে যে আপোনালোকৰ ডিএটো হ'ব 9,493 তাৰপিছত আপোনালোকৰ আছে HRA অৰ্থাৎ হাউচ ৰেণ্ট এলাৱেঞ্চ তো হাউচ ৰেণ্ট এলাৱেঞ্চটো ঠিক একেদৰে ডিএৰ দৰে তো যিটো আপোনালোকৰ পে বেন আছে ২৭,৯২০ তো ইয়াৰে 7% উলিয়াব লাগিব তো এই 7%টো ৰুৰেল অৰ্থাৎ গ্ৰাম্যৰ ক্ষেত্ৰত বা গাঁও অঞ্চলৰ ক্ষেত্ৰত প্ৰযোজ্য যিবোৰ টাউন এলেকা আছে তো তাত 8% লাভ কৰা যায় আৰু মহানগৰ অৰ্থাৎ গুৱাহাটীৰ ক্ষেত্ৰত ইয়াতে 10% লাভ কৰা যায় তো ইয়াতে মই আপোনালোকক 7% হিচাপে দেখুৱাই দিছোঁ তো এইটো আমি যেতিয়া উলিয়াম 7% তো তাৰ তেতিয়া হ'ব ১,৯৫৪.৪ অৰ্থাৎ ইয়াত 0.4ত ওলাইছে তো এইটো আমি তলৰ পিনে ধৰিব লাগিব ৰুপিছত তো এইটো আমি ধৰিছোঁ ১৯৫৪ অৰ্থাৎ ১,৯৫৪ টকা তাৰপিছত এতিয়া এই গোটেইখিনি যেতিয়া আমি প্লাছ কৰি দিম ইয়াৰ লগত আৰু এটা কথা আছে তো সেইটো হৈছে মেডিকেল এলাৱেঞ্চ তো মেডিকেল এলাৱেঞ্চ আমি ৬০০ টকা হিচাপত লাভ কৰোঁ মাহিলী তো এই গোটেইখিনি যেতিয়া আমি প্লাছ কৰিম তো তেতিয়া হ'ব ৩৯,৯৬৭ টকা এতিয়া ডিডাকশ্যনৰ ক্ষেত্ৰত আমি যদি চাওঁ তো প্ৰথমতে আহিব NPS তো NPSটো কেনেদৰে বাহিৰ কৰে মই আপোনালোকক দেখুৱাই দিছোঁ যিটো আপোনালোকৰ পে বেন আছিল আৰু লগতে গেট পে এই দুটা প্লাছ কৰিলে বেচিক পে হয় আৰু বেচিক পে আমাৰ ইয়াতে ওলাইছিল ২৭,৯২০ টকা তাৰ লগত যিটো ডিএ আছিল ৯,৪93 টকা এই দুটা যদি আমি প্লাছ কৰোঁ তেতিয়াহ'লে হ'ব ৩৭,০০০ অৰ্থাৎ ৩৭,৪১৩ টকা তো এই বেচিক পে আৰু ডিএ এই দুটাৰ 10% আমি বাহিৰ কৰিব লাগিব তো এই দুটা আমি যেতিয়া প্লাছ কৰিম তো তেতিয়া হ'ল আমাৰ ৩৭,৪১৩ টকা তো ইয়াৰে যদি আমি 10% বাহিৰ কৰোঁ তেতিয়াহ'লে হ'ব ৩,৭৪১.৩ টকা এতিয়া যিহেতু ইয়াতে 0.3 ওলাইছে তো এইখিনি আমি বাদ দিব লাগিব তো এইটো হ'ব ৩,৭৪১ টকা তাৰপিছত জিএছ আপোনালোকৰ 200 টকা ফিক্স তাৰপিছত পি টেক্স অৰ্থাৎ প্ৰফেশ্যনেল টেক্সৰ ক্ষেত্ৰত যদি আপোনালোকৰ চেলাৰী ২৫,০০০তকৈ কমত হয় তেতিয়াহ'লে ১৮০ টকা হয় আৰু যদি ২৫,০০০তকৈ বেছি হয় তেতিয়াহ'লে ২০৮ টকা তো ইয়াতে আমি ২০৮ টকা ধৰিব লাগিব আৰু এই গোটেইখিনি যোগ কৰি দিলে ডিডাকশ্যনখিনি NPS GIS আৰু পি টেক্স তো এই গোটেইখিনি যোগ কৰিলে ইয়াতে হ'ব ৪,১৪৯ টকা তো এতিয়া আহিল নেট চেলাৰী তো নেট চেলাৰীটো হ'ব আপোনালোকৰ গ্ৰছ চেলাৰীৰ পৰা আমি ডিডাকশ্যনখিনি মাইনাছ কৰিব লাগিব তো ইয়াতে গ্ৰছ চেলাৰী আছিল ৩৯,৯৬৭ টকা আৰু ইয়াৰ পৰা আমি যিখিনি ডিডাকশ্যন আছিল ৪,১৪৯ টকা তো সেইখিনি আমি যদি মাইনাছ কৰি দিওঁ তো তেতিয়াহ'লে আপোনালোকৰ নেট চেলাৰীখিনি ওলাই পৰিব তো ইয়াতে যিটো আপোনালোকৰ নেট চেলাৰী হ'ব তো সেইটো হৈছে ৩৫,৮১৮ টকা তো ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে নিশ্চয়কৈ বুজি পাইছে যে আপোনালোকে চেলাৰী ষ্ট্ৰাকচাৰবোৰ কেনেদৰে বাহিৰ কৰিব লাগে যদি আপোনালোকে নিজৰ পে বেনটো জানে লগতে ডিএ বাহিৰ কৰিব জানে বা HRA বাহিৰ কৰিব জানে আৰু লগতে NPS যিটো আছে NPSটো কেনেদৰে কাটে 10% কেনেদৰে উলিয়াই সেইখিনি কেলকুলেশ্যন কৰিব জানে তো তেতিয়াহ'লে আপোনালোকে ভৱিষ্যতে নিজেই নিজৰ চেলাৰী কিমান বাঢ়িব সেই হিচাপখিনি আপোনালোকে নিজেই কৰি চাব পাৰিব তো ছাৰ বাইদেউসকল আজিৰ এই ভিডিঅ'টিত মই 2016 চনৰ শিক্ষকসকলৰ কাৰণে কিমান চেলাৰী বাঢ়িব জুলাইৰ পৰা তো এই গোটেইখিনি কথা লৈ আহিলোঁ আৰু আপোনালোকৰ নতুন চেলাৰী কিমান হ'ব তো সেই গোটেইখিনি কথা লৈ আহিলোঁ তো ইয়াৰ পিছৰ পৰ্যায়ত মই আন শিক্ষকসকলৰ অৰ্থাৎ 2013 চনতো কিছু সংখ্যক শিক্ষকে নিযুক্তি লাভ কৰিছিল তো সেই শিক্ষকসকলৰ ক্ষেত্ৰতো কিমান চেলাৰী বাঢ়িব তো সেইখিনিও লৈ আহিবলৈ চেষ্টা কৰিম তো ছাৰ বাইদেউসকল আপোনালোকৰ ভিডিঅ'টি কেনেকুৱা লাগিল তো আপোনালোকৰ কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যদি আপোনালোকৰ কিবা কুৱেশ্যন থাকে তো তেতিয়াহ'লে আপোনালোকৰ কমেণ্টত জনাব পাৰে আৰু লগতে যদি ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু ভৱিষ্যতে এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ।